কিশোৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে ঘটনাটো কেনেধৰণে হৈছে আৰু আপোনালোকৰ ফালৰ পৰা এতিয়া প্ৰতিক্ৰিয়া কি হ'ব? চিৰাঙত ভাৰত ভূটান বৰ্ডাৰত এগৰাকী মাইনৰ ছোৱালীক ৰেপ কৰা বুলি আমি খবৰ পোৱাৰ লগে লগে বা এই ঘটনা হোৱা বুলি মানে তথ্যটো বিচাৰি পেলাই মানে যেনেকৈ মানুহবিলাকে তাত মানে উদ্বিজিত হৈছিলে সেই ধৰণে আমিও নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে যিটো আমি সামাজিক মানে সংগঠন আমাৰ মানে কৰ্মকৰ্তাসকলেও মানে তাত মানে ভোজ ল'ব গৈছিলে। পিছত আমিও গম পালোঁ যে তাত মানে যি মানে চলি আছে সেইবিলাকতো আমিও গম পাইছিলোঁ যে হয় মানে ৰেপ হৈছে, এজন মাইনৰ ছোৱালীক মানে তেনেকুৱা নিৰ্যাতন মানে চলাইছে মানে দুষ্কৃতিকাৰীবিলাকে। সেইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই দোষীক কৰায়ত্ব কৰিব লাগে বুলি পুলিচ প্ৰশাসনতো মানে কোৱা হৈছে, দাবীও জনোৱা হৈছে। লগতে আমাৰ মানে যি ভিক্টিম মানে ছোৱালীগৰাকীৰ যিটো জাষ্টিছৰ কাৰণে আইনে যিখিনি ব্যৱস্থা ল'ব লাগে, প্ৰশাসনে যিখিনি ব্যৱস্থা ল'ব লাগে সেইটো অতি শীঘ্ৰে মানে ল'ব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু এইখিনি সময়তে যি সময়ত আমি দোষীক মানে বিচাৰি আছোঁ বা চৰকাৰে বা আমাৰ প্ৰশাসনে বিচাৰি আছে, আমি সহায় আৰু সহযোগিতা দি আছোঁ। এই সময়তে আমি যোৱাকালি দেখিবলৈ পাইছোঁ যে মানে আমাৰ অসমৰে এটা টিভি চেনেল, এই টিভি চেনেলে মানে বেছিক মানে যিটো নিউজ চাৰ্কুলেশ্যনৰ যিটো নৰ্মছ বা মেৰিটছ এইবিলাকতো মেইনটেইন নকৰাকৈ মানে যিটো মানে ভায়লেশ্যন কৰি পেলাই এই ফুটেজটো মানে প্ৰচাৰ কৰা মানে দেখিছোঁ আমি, য'ত মানে সেই মানে ছোৱালীৰ মানে আৱাজ বা ছোৱালীৰ যিটো মানে ভইচ ক্লিয়াৰকৈ মানে গম পোৱা যায়। এইটো আমি আমাৰ বিচাৰত মানে এইটো ভায়লেশ্যন অফ মানে যিটো বেছিক মানে ৰুল বুলি আমি ভাবিছোঁ, ভায়লেশ্যন অফ মানে মেডিয়া ৰুল বুলি আমি ভাবিছোঁ, ভায়লেশ্যন অফ মানে ব্ৰডকাষ্টিঙৰ বুলি আমি ভাবিছোঁ। এইকাৰণে সেই যিটো ভায়লেশ্যন হৈছে সেইটো ফক্সৰ আণ্ডাৰত প্ৰশাসনে বা আইনে যিটো মানে নিউজ চেনেলে মানে পাব্লিছ কৰিছে তেওঁলোকক মানে অট'মেটিক মানে কেছ ৰেজিষ্টাৰ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু এই ঘটনা হোৱাৰ পিছত আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা কট্টৰ ভাষাৰে আমি গৰিহণা জনাইছোঁ। কাৰণ মানে প্ৰেছ মিডিয়া আমাৰ ডেমক্ৰেচিৰ ফ'ৰ পিলাৰ, আৰু ফ'ৰ পিলাৰে জানি শুনি পেলাই বা সজাগ মানে ব্যক্তিবিলাকে যদি এনেকৈ ভুল কৰে, কোনোবা নজনা মানুহক আমি কি ক'ম, কোনোবা মানে দোষীক আমি কি ক'ম। এইকাৰণে আমি বাৰম্বাৰ আগৰ পৰাই কৈ আহিছোঁ যে আমাৰ ছ'চিয়েল মিডিয়া বা আমাৰ পৰ্টেল মিডিয়া বা ছ'চিয়েল মিডিয়া বা আমাৰ বিভিন্ন মিডিয়াবিলাক আজিকালি এভেইলেবল হৈছে। এই মানে নিউজ কৰিব